পুটত দিবলৈ লৈছো এটা ব্ৰেকিং নিউজ। ভাৰতীয় বায়ুসেনাৰ এখন যুঁজাৰু বিমান পুনৰ দুৰ্ঘটনাত পতিত হৈছে। এবাৰ ৰাজস্থানৰ জয়ছলমেৰত খহি পৰিল এখন MiG-21 বিমান আৰু নিশা সংঘটিত হোৱা দুৰ্ঘটনাটোত নিহত হয় বিমানখনত থকা উইং কমাণ্ডাৰজন। নিহত উইং কমাণ্ডাৰজনৰ নাম হৰজিত সিংহা বুলি জানিব পৰা গৈছে। ডেজাৰ্ট ৰাষ্ট্ৰীয় উদ্যানৰ এলেকাৰ ভিতৰত খহি পৰিল যুঁজাৰু বিমানখন। পুনৰবাৰ জনাইছো, পুনৰ ভাৰতীয় বায়ুসেনাৰ এখন যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত হৈছে। এবাৰ দুৰ্ঘটনাৰ স্থান ৰাজস্থানৰ জয়ছলমেৰ। আৰু ইতিমধ্যে আমি খবৰ জনাইছো, ৰাজস্থানৰ জয়ছলমেৰত খহি পৰিল এখন যুঁজাৰু বিমান। নিশা সংঘটিত হোৱা দুৰ্ঘটনাটোত নিহত হয় বিমানখনত থকা উইং কমাণ্ডাৰজন। নিহত উইং কমাণ্ডাৰজনৰ নাম হৰজিত সিংহা বুলি জানিব পৰা গৈছে। ডেজাৰ্ট ৰাষ্ট্ৰীয় উদ্যানৰ এলেকাৰ ভিতৰতে খহি পৰিল যুঁজাৰু বিমানখন।